Hey everyone, কি খবৰ আপোনালোকৰ? আজি আমি গৈ আছো যোৰহাট সায়েন্স মিউজিয়াম আৰু টিকেটৰ দাম হৈছে 30 টকা। তাতনো কি দেখিলো ভিডিঅ'টোত আপোনালোকক সকলোখিনি দেখাম। মিউজিয়ামটোৰ ভিতৰতে আকাশৰ আৰু তেলৰ সকলোখিনি কথা আতি গুৰি মাৰি আছে। আৰু যিসকলে দেখা নাই আৰু গম নাপায় ইয়ালৈ গ'লে সকলোখিনি বুজি আহিব। ময়ো নেদেখা বস্তু বহুত দেখিলো। গাইজ দেখিছে গেলে কি লিখা আছে আমাৰ গেলে কি মিনি ব্লগ কৰিলে ইমানখিনি বস্তু আতিগুৰি মাৰি আপোনালোকক দেখাবলৈ পৰা নহয় সেইকাৰণে যিখিনি পাৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো পঢ়া ল'ৰা ছোৱালীসকলৰ বাবে এই মিউজিয়ামটো শিকিবলগীয়া বহুত কথা আছে পেৰেণ্টছসকলে লৈ যাব পাৰিব তাৰ পিছতে ওপৰৰ পাৰ্টটোত গৈ দেখিলো তাতো দেখোন শিকিবলগীয়া আৰু জানিবলগীয়া বহুত ধৰণৰ বস্তু আছে এইটো দেখিছেনে বিশাল এটা কুৱাৰ দৰে কিন্তু শেষত গম পালো তাত হেনো বোলে এখন গ্লাছ লাগি আছে সেইবাবে বহুত দ দেখায় আৰু তাত যে আমাৰ পৃথিৱীখনত কিমান ডাঙৰ ঘটনা হৈছিলে সেই বিষয়ে বহুত ডিটেইলছত দি থোৱা আছে তাৰ পৰা আমি ওলাই টাউনৰ ফালে বুলি গলো ৰাস্তাতে দুজন মোৰ সাবস্ক্ৰাইবাৰ লগ পালো আৰু লগতে হিহঁতৰ দোকানৰ পৰা মোৰ ফোনৰ কভাৰ এটা ললো টিকুৱে ক'লে কি বলাবা মোৰ অলপ বস্তু ল'বলগীয়া আছে শ্বপিং কৰি আহোগে তাৰ পিছতে আমি আহি পালোহি ৱেষ্ট সাইড যোৰহাটত থাকি ইমানখিনি ফুৰিলো যেতিয়া শেষত টিকুৱে ক'লে যে এখন দোকান আছে য'ত 5 টকাৰ পৰা ষ্টাৰ্ট হৈছে বলা তাত লৈ যাওঁ তাতো মোক লৈ গ'ল উভতি আহোঁতে আমি আইচক্ৰীম আৰু ম'ম' খালো শিৱসাগৰ বুলি কোৱাৰ কাৰণে এটা ম'ম' ফ্ৰীকে পালো আজিলৈ আহিছো আকৌ লগ পাম অন্য এটা ভিডিঅ'ত বাই